ভিডিঅ'টো শেষলৈকে সকলোৱে চাই দিব বুলি আশা ৰাখিলোঁ। মন্দিৰ ভাগৰ ৰাতিৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাই যাব। মন্দিৰৰ ইয়াৰ ভিতৰ ভাগ দেখাবলৈ লৈছোঁ। এতিয়া এয়া মন্দিৰৰ বাহিৰৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি সকলোৱে ঘৰলৈ বুলি আহিবলৈ ওলালোঁ আৰু ভিডিঅ'টো এনেদৰেই শেষ কৰিবলগীয়া হ'ল। থেংক ইউ।